Hello guys, welcome to my YouTube channel R Vlog Next. So আজি সোমবাৰ মই ইমান দিনে আহিবলৈ সময় পোৱা নাছিলো কিন্তু আজি অলপ সময় পাইছো সময় পোৱাৰ কাৰণে আহিলো সো আজি আমাৰ কাম নাছিলে গাইস কাৰণ আজি বৰষুণ পৰি আছিল ৰাতিপুৱাই পৰি আছে ৰাতিপুৱাও পৰি আছে ইতেও কিনকিনকে পৰি আছে গাইস সো সেই কাৰণে আমাৰ কাম নহল আৰু বৰষুণ পৰলে আমাৰ কাম নহয় যেটো আমাৰ ৰাস্তাৰ কাম হয় PWD কাম পাব্লিক ওয়ার্ক ডিপার্টমেন্টৰ হয় গতিকে বৰষুণ পৰলে আমাৰ কাম নহয় সো তোমালোকে কেনে আছা কমেন্ট কৰি জনাবা আৰু বৰ্তমান মই আছো ভাল বেয়াৰ মাজতে সো ভাবিলো আজি অকমান মোৰ ইউটিউবৰ বন্ধু বান্ধৱী অকমান দেখা দিও সো সেই কাৰণে মই এটা ব্লগ বনাবলৈ চেষ্টা কৰিলো সো আজি মোৰ ব্লগ হ'ব টুকুৰা টুকুৰি ব্লগ গতিকে মই ধুনিয়াকৈ তোমালোকক দেখায়ও যাম আৰু কিছুমান কথা কম গতিকে মোৰ হুখৰ আৰু দুখৰ কথাবিলাক তোমালোকক শেয়াৰ কৰিবলৈ মন গৈছে শেয়াৰ কৰিম গতিকে তোমালোকে আজি মোৰ ব্লগ চাই কেনে পাই কমেন্ট কৰি জনাবা মই এটা কেলাতে আছো কেলাৰ মেলামকোট বুলি কয় মেলামকোটত আছো সো মই প্ৰথমে আইছিলো আগষ্টৰ 24ত আগষ্টৰ 24 তাৰিখে আইছিলো ঘৰৰ পৰা অসমৰ পৰা আৰু বিশেষকৈ অসমৰ পৰা আমাৰ এই তামিলনাডু ডিন্ডিগল ডিস্ট্ৰিক্টৰ পেয়াচিন্দুৰ বুলি কয় পেয়াচিন্দুৰ নামৰ ঠাইত হোটেল এখনৰ আইছিলো আৰু আউটি হোটেল বুলি কয় আউটি হোটেলত আইছিলো ভেজ হোটেল এয়া মিৰামিছ হোটেল সো মই আইছিলো লগত মোৰ লগৰীয়া দুজন আছিল মোৰকৈ বয়সত বহুত সৰু কাৰ্বি লৰা হয় সিহঁতে বৰ্তমান ইটাও আছে ময়ও আছিলো মই এমা যেনতে কাম কৰি মই আহি গলো কাৰণ খোৱা লোৱাৰ অসুবিধা হয় আৰু আমি তেনেকুৱা খাব নোৱাৰো কাৰণ আমি ঘৰত মাছ মাংস খাই থাকা মানুহ আমি মিৰামিছ খাব নোৱাৰো গতিকে হেয়া মিৰামিছ হোটেল আছিল আৰু ছুটিও নাপায় মাহত এটাই ছুটি পায় আৰু 12 ঘণ্টা ডিউটি কৰিব লাগে গতিকে 12 ঘণ্টা ডিউটি দিন ডে আৰু নাইট ডিউটি আছে গতিকে 12 ঘণ্টা ডিউটি কৰি মাহত 13,000 টকা আৰু মই প্ৰথম আহুতে আহি প্লে ডিউটি জয়েন কৰিছো ডিউটি জয়েন কৰাৰ পৰা মই কেৱল ৰাতি ডিউটি পাই আছো দিনত ডিউটি নাপাও সেই কাৰণে এমা যেনে কৰি প্লে মই লগৰীয়া কিটাক মানে কৈ মিলি আহি গলো মই সিহঁতে কৰি আছে বৰ্তমান আৰু দৰমহা পাতি বহুত কম গাইস 12 ঘণ্টা ডিউটি কৰি প্লে মাহত 13,000 পোৱাটো বহুত এটো লস হয় আমাৰ লজৰ কথা আৰু ৰাতি ডিউটি কৰিলে হুবলৈ নাপায় দিনত হুৱাটো ৰাতি হুৱা দৰে আৰাম নহয় হুবলৈ নাপায় সিহঁতে কিন্তু দিনৰ ডিউটি পাইছিলে দিনৰ ডিউটি পাই পেলাই ৰাতি ভালদৰে আৰামত হৈ কিন্তু মই ৰাতি ডিউটি কৰি পেলাই দিনত হু কিন্তু হলেও হুবলৈ নোৱাৰে আৰু টোপনি নোলায় কাৰণ দিনত ৰাতি হুৱা বেলেগ আৰু দিনৰ হুৱা বহুত বেলেগ দিনত গাড়ী অহা যোৱাৰ শব্দ হয় ৰাস্তা কাষতে ৰুমৰ কাষতে ৰাস্তা আছে আৰু মানুহে হোটেলত আহোতে ইয়া কথা মাত কৈ থাকে পাতি থাকে সেই কাৰণে দিনত হুৱাটো মানে ভালদৰে হুবলৈ নাপায় আৰু তোমালোকে কেনে আছা মোক কমেন্ট কৰি জনাবা তোমালোকৰ খবৰবোৰ পালে মোৰো ভাল লাগে সো আমি বাহিৰৰ আইছো কাৰণ বাহিৰত আহাৰ কাৰণ হল গাইস আমি দুখীয়া ঘৰৰ লৰা হয় দুখীয়া ঘৰৰ লৰা ছোৱালী যেহেতু গতিকে আমি বাহিৰ আহিবই লাগিব বাহিৰ আহি কাম কৰিবই লাগিব টকা ইনকাম কৰিবই লাগিব টকা সকলোকে লাগে টকা ধনী দুখীয়া সকলোকে প্ৰয়োজন সকলোকে লাগে সকলো মানুহে টকাৰ পিছত দৌৰে কিন্তু আমি দুখীয়া ঘৰৰ লৰা যেহেতু ইমান দূৰৰ পৰা অসমৰ পৰা 3 দিন 3 ৰাতি কষ্ট কৰি বাহিৰ আইছো কেলা আইছো কাম কৰিব গতিকে কেলা আহি প্লে টকা ঘটাটো সহজ কথা নহয় কামলৈ কথা আছে বৰষুণ পৰলে কিছুমান কাম হল বৰষুণ পৰলে কাম নহয় কিছুমান আকৌ ৰ'দ পৰলে কাম নহয় তেনেকা বহু ধৰণৰ কাম আছে আৰু কাম লৈ কথা আছে গতিকে গাঁৱৰ মানুহখিনি হওক বা ঘৰৰ মানুহখিনি হওক মই কবলৈ নাযাও কিছুমানে ভাবে বাহিৰত গৈছে বহুত টকা ইনকাম কৰিছে বা ইনকাম কৰে বাহিৰত থাকি বহুত টকা কামানি কৰি আছে এই আমুকৰ লৰাটো বাহিৰত গৈছে বাহিৰত গৈ বহুত টকা ঘটি আছে টকা ইনকাম কৰি আছে তেনেকা বুলি ভাবে বহুত টকা হৈছে বুলি ভাবে কিন্তু আমিহে জানো বা বাহিৰত অহা মানুহ লৰা ছোৱালীয়ে জানে যে বাহিৰত আহি প্লাই কেনেকৈ টকা ঘটে কিমান কঠিনেৰে কষ্টৰে টকা ঘটা হয় এক পইচা ঘটা হয় আৰু কেনেকৈ টকা ঘটা হয় গতিকে হেতু একচুয়ালি গাঁৱত থকা মানুহ হওক বা ঘৰত থকা মানুহ হওক হেতু মানে ধাৰণা কৰাটো ভুল একচুয়ালি তেনেকৈ ধাৰণা কৰিব নালাগে নিজে বাহিৰত আহি প্লাই টকা ইনকাম কৰি চালে ঘটি চালে গম পায় যে কেনেকৈ টকা ঘটা হয় বা কেনেকৈ টকা পায় হেকে ইয়াত খোৱা লোৱাৰ কথা আছে থকাৰ কথা আছে দৰমহা পাতিৰ কথা আছে মালিক ভাল হ'ব লাগে তেনেকৈ বহুত কথা আছে আৰু ভাষাৰ ক্ষেত্ৰত অসুবিধা হৈ যায় ভাষাৰ ক্ষেত্ৰত প্ৰবলেম হৈ যায় আহি প্লাই কাৰণ আমি ইয়াৰ মাতৃভাষাটো হল মালায়ালম কেৰালাৰ মাতৃভাষা হল মালায়ালম ভাষাটো আমি বুজি নাপাওঁ বিশেষকৈ নাজানো আৰু সিহঁতে আমাৰ অসমীয়া ভাষাটো ক'বলৈ নাজানে হেইটো লগত অসুবিধা হয় কিন্তু হিন্দী জানে প্ৰায়ভাগ হিন্দী জানে বুলি ক'ব লাগিব আৰু কেৰালাত সকলো মানুহে হিন্দী জানে কাৰণ কেৰালা ৰাজ্যখন বহুত উন্নতি হয় আৰু আগবঢ়া শিক্ষাৰ ক্ষেত্ৰতে হওক টকা পইচাৰ ক্ষেত্ৰতে হওক বহুত আগবঢ়া আৰু ধনী ৰাজ্য
ধনী ষ্টেট হয়, সেইকাৰণে হিন্দীটোও জানে, প্ৰায়ভাগ মানুহে হিন্দী জানে। কিন্তু মই যিহেতু য'ত আছিলোঁ আহি পেলাই অসমৰ পৰা আহি পেলাই য'ত আছিলোঁ তামিলনাডুৰ দিণ্ডিগল ডিষ্ট্ৰিক্টৰ পেয়াচিণ্ডত, কিন্তু সিহঁতে হিন্দী ভাষাটো ক'বলৈ নিবিচাৰে, যদিও জানে, প্ৰায়ভাগ জানিব পাৰে, জানিলেও ক'ব নিবিচাৰে। কেৱল নিজৰ ভাষা তামিল ভাষাটো, সিহঁতৰ মাতৃভাষা হ'ল তামিলনাডুত মাতৃভাষা হ'ল তামিল, সিহঁতে নিজৰ ভাষা তামিল ভাষাটোহে ইউজ কৰে আৰু কয়, হিন্দী ভাষা ক'বলৈ নিবিচাৰে আৰু নকয়। আৰু আমাক হিন্দীকাৰী বুলি বহুত ঠাট্টা কৰে, কি কয় নাজানো, সিহঁতৰ ভাষাই আমাক গালিও দিব পাৰে, বেয়া কথা ক'ব পাৰে, কিন্তু আমি বুজি নাপাওঁ, মনে থাকোঁ। সকলো ৰাইজৰ কথা বতৰা বা নিয়ম নীতি কিছুমান আইন কানুন বেলেগ হ'ব পাৰে, যেনেকৈ আমাৰ অসমৰ কথা বেলেগ, আমাৰ ইয়াত কেৰেলাৰ কথা বেলেগ, গতিকে বেলেগ হয়, ৰাইজৰ কথা বেলেগ। গতিকে কেৰেলাৰ ৰাইজটো হ'ল ইমান এটা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া, কামৰ ক্ষেত্ৰত আগবঢ়া, টকা পইচাৰ ক্ষেত্ৰত আগবঢ়া, আৰু ইমান এটা ধনী দেশ, সকলোৱে ডাঙৰ সৰুক ভালদৰে ৰিচপেক্ট কৰে, সন্মান কৰে, ব্যৱহাৰ কৰে ইয়াত। আৰু আমাৰ অসমৰ দৰে ইয়াত দোকানে এয়া তামোল পাণ নাপায়, চিগাৰেট বিড়ি নাপায়, ইয়াত পুলিচে ধৰে, বহুত ষ্ট্ৰিক্ট হয়, বহুত ষ্ট্ৰিক্ট কৰে। দোকানত যদি বেচা দেখা পায়, সেই দোকানত ফটো মাৰিব, পুলিচে যাব, পুলিচে গৈ ফটো চটো মাৰি পেলাই কিবা কৰি ডাইৰেক্ট সেই দোকানটো একেবাৰে চিজ কৰি দিয়ে, বন্ধ কৰি পেলাই। গতিকে এইবোৰ বেচিবলৈ নিদিয়ে, কাৰণ এইবোৰ বেচিলে বহুত ল'ৰা ছোৱালীয়ে খাই পেলাই, বহুত ল'ৰা ছোৱালী বেয়া হ'ব। লগতে কিছুমানে তামোল খাব, তামোল শিখৰ গুটখা খাই পিঠবোৰ ৰাস্তাই ঘাটে য'তে ত'তে পেলাই, এয়া লেতেৰা হ'ব। বহুত ভাল এটা চৰকাৰে ষ্ট্ৰিক্ট কৰিছে, এয়া কৰিব লাগে। কিন্তু আমাৰ অসমত তেনেকুৱা নহয়। আমাৰ অসমত দোকানে বজাৰে গোটেই শিখৰ পায়, বিড়ি চিগাৰেট চাদা পায়, তামোল পাণ পায়, লাগিলে পুলিচবিলাকো দেখিলে গৈ দোকানত গৈ আকৌ সিহঁতে উল্টাকৈ কিনিহে খায়, বন্ধ কৰাটো বাদেই। আৰু কেৰেলা ৰাজ্যত বিশেষকৈ ক'বলৈ গ'লে, কেৰেলা ৰাজ্যত য'ত আছোঁ, কেৰেলা ষ্টেটত প্ৰতিদিনে খেল হয়, লটাৰী খেল পাতে। প্ৰথম প্ৰাইজ আছে 1 কৰোৰ টকা, দ্বিতীয়তে ছেকেণ্ড প্ৰাইজ আছে 30 লাখ টকা, আৰু থাৰ্ড প্ৰাইজ আছে 5 লাখ টকা, আৰু সৰু সুৰা প্ৰাইজ আছে, 5,000 আছে, তাৰপাছত 2,000 আছে, 1,000 আছে, 500 আছে, 200 আছে, 100 আছে লাষ্ট। গতিকে এয়া প্ৰতিদিনে খেল হৈ থাকে। কেৰেলাৰ চৰকাৰে ইমান এটা ধনী, মই ইয়াত আহি পেলাই লটাৰী লৈ চাই মানিছোঁ, খেলিছোঁ, কিছুমান কথা বুজি পাইছোঁ, জানিছোঁ। প্ৰতিদিনে খেল হয়, প্ৰতিদিনে 1 কৰোৰ খেল হয়। গতিকে 30টা দিনত 30 কৰোৰ খেল হ'ব। তাৰ বাহিৰে ছেকেণ্ড প্ৰাইজ আছে, ফাৰ্ষ্ট প্ৰাইজ আছে 1 কৰোৰ, ছেকেণ্ড প্ৰাইজ আছে 30 লাখ, থাৰ্ড প্ৰাইজ আছে 5 লাখ, তাৰ বাহিৰে 5,000 আছে, আৰু 2,000 আছে, 1,000 আছে, 500 আছে, 200 আছে, 100 আছে। তোমালোকে ভাবি চোৱা, প্ৰতিদিনেই কেৰেলা চৰকাৰে কেৰেলাৰ লটাৰী খেল হয়, লটাৰী খেল পাতে। গতিকে যাৰ ভাগ্যত যি আছে সি পাবই আৰু পায়েই। হিন্দীকাৰী হওক বা মালায়ালম মানুহ হওক, ইয়াৰ লোকেল মানুহৰ লগত কথা নাই। গতিকে যোনে লটাৰী লৈছে, তাৰ যদি ভাগ্যত লিখন আছে বা নম্বৰ যদি মিলিছে, সি পাবই 6টা নম্বৰ। ফাৰ্ষ্ট প্ৰাইজটো হ'ল 1 কৰোৰ টকা। 1 কৰোৰ টকা পাবলৈ হ'লে তোমাৰ এই আখৰৰ নামটো শুদ্ধ হ'ব লাগিব, যেনেকৈ RM বা RB RS এনেকুৱা নাম থাকিব। সেই নামটো লটাৰী খেলৰ লগত এক হ'ব লাগিব, ৰিজাল্ট পোৱাৰ লগত এক হ'ব লাগিব। RM পালে RM হ'ব লাগিব। তাৰপিছত 662585 যদি চেম নম্বৰ হয়, তেতিয়াহ'লে তুমি ফাৰ্ষ্ট প্ৰাইজ পাবা 1 কৰোৰ। এইটো চৰকাৰে দিবই, কোনো কথা নাই, আৰু ঠগাব নোৱাৰে, নঠগাই, মিছা খেল নহয়, কাৰণ চৰকাৰৰ খেল হয় এইটো, চৰকাৰে খেল পাতিব। সেই যদি লটাৰী পাইছে, লটাৰী পোৱাৰ লগে লগে তুমি পুলিচৰ থানাত যাব লাগিব, পুলিচৰ সহায় ল'ব লাগিব, পুলিচৰ থানাত গৈ পুলিচক সহায় লৈ পুলিচক টিকেটটো দেখাব লাগিব। আকৌ পুলিচে তোমাক লগে লৈ যাব, লৈ পেলাই তোমাক ষ্টেট বেংকত লৈ যাব, বেংকত লৈ তোমালোকৰ বেংকৰ লগত লেনদেন কৰি তোমাৰ নাম, এড্ৰেছ, ঠিকনা বিচাৰিব, তোমাৰ ডকুমেণ্টছ বিচাৰিব, লগে লগে তোমাক কাগজ পাতি বনাই লগে লগে তোমাক একাউণ্ট খুলি দিব। একাউণ্ট খুলি তোমাক লগে লগে ইয়াৰ পুলিচেই গাৰ্ড দিব, সিহঁতে গাৰ্ড দিবই লাগিব, কাৰণ 1 কৰোৰ টকা পালে সকলোৱে চকু জ্বলিব, হিংসা হ'ব, তোমাক মাৰিবলৈ চেষ্টা কৰিব, তোমাৰ পৰা টকা লুটিবলৈ চেষ্টা কৰিব। সেইকাৰণে পুলিচে গাৰ্ড দি পেলাই 1 কৰোৰ টকা পালে সিহঁতে 30% মান কেৰেলা চৰকাৰে ডিছকাউণ্ট টেক্স কাটে। 30% মান কাটিলে তোমাৰ 70 লাখ বা 80 লাখ, 20% কাটিলে 80 লাখ পাব, 30% কাটিলে 70 লাখ টকা তোমাক একাউণ্ট খুলি পেলাই একাউণ্টত পঠাই দিব। আৰু তোমাক সুধিব কেছ লগত কিমান লাগে, পঠাই পেলাই তোমাক লগে লগে ফ্লাইটত উঠাই তোমাক জাগাত থৈ আহিব, ঘৰ লাগি থৈ আহিব। তেনেকুৱা ইয়াত প্ৰতিদিনে খেল হয়। গতিকে মই ভাবি আচৰিত পাইছোঁ, আমাৰ অসম চৰকাৰে কিন্তু এনেকুৱা প্ৰতিদিনে কৰোৰ লাখ টকাৰ খেল পাতিব নোৱাৰিব। এয়া মই চেলেঞ্জ কৰিছোঁ মই, আৰু গেৰেণ্টি কৰিছোঁ, কাৰণ আমাৰ অসমখন ইমান ধনী নহয়, আমাৰ অসম চৰকাৰ ইমান ধনী নহয়, কিন্তু কেৰেলা চৰকাৰ ইমানেই ধনী। আৰু যোৱাকালি পৰহি কথা আছিলে, পূজাৰ অফাৰ আছিলে, পূজাৰ বাম্পাৰ টিকেট। ফাৰ্ষ্ট প্ৰাইজ আছে 12 কৰোৰ টকা, ফাৰ্ষ্ট প্ৰাইজ মালায়ালম মানুহে পাইছে 12 কৰোৰ টকা, ছেকেণ্ড প্ৰাইজ আছে 5 লাখ টকা, থাৰ্ড প্ৰাইজ আছে 1 লাখ টকা। তোমালোকে ভাবি চোৱা,
প্ৰতিদিনে কিমান কৰোৰ টকা খেল হৈ আছে। গতিকে ইয়াত টকা পইচা বহুত বেছি আছে। গতিকে টকা পইচাৰ ক্ষেত্ৰতো ধনী দেশ আৰু শিক্ষাৰ জ্ঞানৰ ক্ষেত্ৰতো আগবঢ়া, বিশেষকৈ পঢ়া ল'ৰা ছোৱালীৰ কাৰণে আগবঢ়া আৰু একচুৱেলি জ্ঞানৰ ক্ষেত্ৰতো আগবঢ়া। সকলোকে সমান চকুৰে চাই সমান ব্যৱহাৰ কৰিব পাৰে। আৰু কেৰেলাত সকলোৰে ঘৰবোৰ একেবাৰে ছেম সমান। চৰকাৰে ধনীকো দিয়ে, দুখীয়াকো দিয়ে, সকলোকে সমান চকুৰে চায় আৰু সকলোৰে ঘৰবোৰ একেবাৰে 2তলা 3তলা বিল্ডিঙৰ হয়, পাকা ঘৰ, টাইলছ ফিটিং, একেবাৰে চালে মানে আৰু নক'বা আৰু। আমাৰ অসমত তেনেকুৱা প্ৰায়ভাগ বেছি বহুত কমেই আছে। চ' আজি মই মোৰ কিছুমান সুখ আৰু দুখৰ কথা তোমালোকক ক'লোঁ, শ্বেয়াৰ কৰিলোঁ আৰু কেৰেলাৰ কথা কিছুমান ক'লোঁ। ভিডিঅ'ত যদি কিবা ভুল হয়, ভুল ভ্ৰান্তি হ'লে তোমালোকে যাতে মোক ক্ষমা কৰি দিয়ে। আৰু মই য'ত আছোঁ এই মালিকজন বৰ ধনী ডাঙৰ মালিক হয়, বৰ ধনী মানুহ, ধনী মালিক হয়। তাৰ এটা আছে ফৰ্চুনাৰ, টয়োটা ফৰ্চুনাৰ আছে নিউ মডেল, আৰু লগতে এটা আছে লেণ্ড লভাৰ এটা আছে, বহুত দামী মালিক। আৰু তাৰ ডাম্পাৰ কেইটা আছে, JCB কেইটা আছে মই দেখাবলৈ চেষ্টা কৰিম। ডাম্পাৰ ইয়াত এটা আছে, এয়া এটা মালিকৰে হয়। আৰু এইটো এটা, 2টা 3টা 4টা 5টা এয়া মালিকৰ হয়, 5টা ডাম্পাৰ আছে। গতিকে মালিকজন বহুত ডাঙৰ মালিক, বহুত ধনী। গতিকে তাৰ ঘৰো 6-7 তলা বিল্ডিং হয় আৰু বহুত ৰুম আছে। মালিকজন বহুত ডাঙৰ মালিক হয়, ধনী মানুহ হয়, বহুত ডাঙৰ মালিক। গতিকে এয়া তাৰে ডাম্পাৰ কেইটা আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া একটা ডাম্পাৰ হয় মালিকৰে, আৰু এয়া 1টা 2টা 3টা 4টা 5টা হয়। আৰু JCB কেইটা আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু কি গাড়ী আছে মই দেখাম। JCB এটা আছে, এয়া কাষত এটা আছে। ইয়াতে মই বহি আছিলোঁ, ইয়াত বহি মই অলপ ব্লগ বনালোঁ, কথা ক'লোঁ। এইটো এটা JCB, আৰু আগত এটা আছে 2টা, এইটো এটা আছে 3টা। যিহেতু মোৰো লটাৰী টিকেট ল'বলৈ মন, কেৰেলাৰ টকা খাবলৈ মন, কিন্তু মই ইয়াত আহি পেলাই এতিয়া প্ৰায় মাজে সময়ে মই লটাৰী টিকেট কাটি লৈ থাকোঁ, কিন্তু মোৰ কপালত ভাগ্যত ইমান এটা ডাঙৰ প্ৰাইজ পাবলৈ লিখা নাই গাইজ। সেইকাৰণে মই সৰু পাইছোঁ, নোপোৱা নহয়, সৰু প্ৰাইজ পাইছোঁ। প্ৰথম এবাৰ 500 টকা এটা পাইছিলোঁ, পিছত আৰু 100 টকা এটা পালোঁ, আৰু 100 টকা পালোঁ। টোটেল 500-700 টকাই হৈছে এতিয়ালৈকে পোৱা। মাজে সময়ে টিকেট লৈ থাকোঁ, কিন্তু এতিয়ালৈকে মোৰ ফাৰ্ষ্ট প্ৰাইজ 1 কৰোৰ, 1 কৰোৰ, ছেকেণ্ড প্ৰাইজ 30 লাখ বা থাৰ্ড প্ৰাইজ 5 লাখ এই পাবলৈ হোৱা নাই বা পোৱাও নাই। আৰু 5,000ও পোৱা নাই, 2,000ও পোৱা নাই, 1,000ও পোৱা নাই। 500 এবাৰ পাইছিলোঁ, 500 এবাৰ, আৰু 100 2টা পাইছিলোঁ, আৰু পোৱা নাই। তথাপিও মাজে সময়ে ট্ৰাই কৰি থাকিম। আৰু মোৰ মাজে মন ভাল লাগিলে, টকা পইচা অলপ থাকিলে মই মাজে টিকেট লৈ থাকোঁ। ইমান ঘনাইকৈ নলওঁ আৰু গাইজ, কাৰণ চবৰে আশা এটা আছে, পালে ভাল হৈ যাব, পালে নিজৰ লাইফটো ছেটেল হৈ যাব, বনি যাব। কিন্তু তেনেকুৱা হোৱা নাই আজিলৈকে, লাহে হ'ব পাৰে। মোৰ ইমান সোনকালে বাহিৰত অহাৰ ইচ্ছা নাছিলে গাইজ, কিন্তু মই বিপদত পৰিলোঁ। বিপদত পৰাৰ কাৰণে মই আহিলোঁ। গতিকে বিয়া পতা এতিয়া প্ৰায় 3-4 বছৰ হৈ আছে। অকণমান বিপদ হৈ গ'ল মোৰ, বিপদ পৰাৰ কাৰণে মই আহিলোঁ। ইমান ফটকৈ অহাৰ ইচ্ছা নাছিলে। আৰু মই এক্সামো দিছিলোঁ, গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম দিছিলোঁ গাইজ, 3rd গ্ৰেড 4th গ্ৰেডৰ। কিন্তু প্ৰথমে মই গৈছিলোঁ ডিফুত, সেইটো মই এক্সাম দিছিলোঁ গ্ৰেড 3 গ্ৰেড 4ৰ, কিন্তু সেই এক্সাম ভাল হৈছিলে, আহিছিলেও। মোৰ ডিফুত গৈ পেলাই এই পৰীক্ষাটো এক্সামটো দি থৈ আহিলোঁ। দি থৈ অহাৰ পিছত আকৌ আহিছিলে, মোৰ মেছেজ আহিছিলে, স্কিল টেষ্ট ভাইভাত আহিছিলে, ছিলেক্ট হৈছিলোঁ। আকৌ স্কিল টেষ্ট ভাইভা দিবলৈ গুৱাহাটীত গ'লোঁ। গুৱাহাটীত গৈ পেলাই স্কিল টেষ্ট ভাইভা দিও আহিলোঁ পৰীক্ষা। কিন্তু পৰীক্ষা দি অহাৰ পিছত কেইমাহমান পিছত ৰিজাল্ট নাহিল, একো নাহিল। পাছ বুলিও নকয়, ফেইল বুলিও নকয়, তেনেকুৱাই থাকিল। সেইকাৰণে আজি মই বৰ দুখিত আৰু দুখ পাই আছোঁ, দুখ লাগিছে গাইজ। চ' কষ্ট কৰিলোঁ, টকা পইচা অলপ গৈছে, কিন্তু কাম নহ'ল, সফল হ'ব নোৱাৰিলোঁ, ছাকচেছ নহ'ল। চ' এয়া কপালৰ লিখন বুলি ক'ব লাগিব, ভাগ্যৰ লিখনটো যা নহওক। আৰু আমাৰ অসমৰ হিয়াৰ আমঠু, অসমীয়াৰ গৌৰৱ, অসমৰ হাৰ্থব জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন দা নাইকিয়া হোৱা প্ৰায় 2.5 মাহ নিচিনা হৈ আছে। চ' তাৰ তদন্ত এতিয়ালৈকে, উচিত তদন্ত এতিয়ালৈকে আমাৰ অসমবাসী ৰাইজে পোৱা নাই, তথা অসমৰ
জুবিনদাৰ অনুৰাগীসকলে পোৱা নাই। গতিকে সেইটো সকলোৰে মনত এটা প্ৰশ্ন হৈ আছে। গতিকে জুবিনদাৰ দোষী কোন আৰু জুবিনদাৰ দোষীক অতি সোনকালে শাস্তি দিব লাগে হয় চিৰজীৱন লাগি কাৰাদণ্ডত ৰাখিব লাগে, নহয় চৰকাৰে এয়া ৰাইজৰ আগত ফাঁচি দি মাৰিব লাগে। এয়াই আমাৰ দাবী। আৰু যদি চৰকাৰে এয়াও কৰিব নোৱাৰে, আমাৰ হিমন্ত চৰকাৰে এয়াও যদি কৰিব নোৱাৰে আমাৰ অসমবাসী ৰাইজৰ হাতত জুবিন অনুৰাগীসকলৰ হাতত গোটাই দিব লাগে চিলিণ্ডাৰ হৈ পেলাই। গতিকে এয়াই তেতিয়াহে আমাৰ জুবিনদাৰ আত্মাই সৰগত শান্তি মুক্তি ন্যায় পোৱাৰ লগতে জুবিনদাৰ পৰিয়ালে, জুবিনদাৰ নবৌৱে, জুবিনদাৰ দেউতাহঁতে পৰিয়ালহঁতে শান্তি পাব, ন্যায় পাব, মুক্তি পাব। গতিকে চৰকাৰে এইটো কৰাৰ অতি প্ৰয়োজন। আৰু দোষী কোন দোষী ওলাই আছে সকলোৱে জানে, অসমবাসী ৰাইজেও জানে, জুবিনদাৰ অনুৰাগীসকলেও জানে, আমিও জানো, ময়ো জানো। আৰু জানি বুজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে, অসম চৰকাৰেও জানে। কিন্তু জানি বুজি কিয় দোষীক ইমান ৰক্ষণাবেক্ষণ কৰি আছে, দি আছে, সুৰক্ষা দি আছে, ইয়াত ধৰিব পৰা নাই, জেলতে ৰাখি আছে। এনেকৈ জেলত ৰাখি থ'লে নহ'ব, জেলত ৰাখি ধুনীয়াকৈ ভাত পানী খুৱাই বুৱাই থ'লে নহ'ব। গতিকে শাস্তি দিবই লাগিব। আৰু দোষী হ'ল প্ৰথম কথা নাম্বাৰ 1 চামকানু মহন্ত এটা বেপাৰী হয়। সি বেপাৰী, বহুত ডাঙৰ বেপাৰী হয়, বিজনেছমেন। গতিকে জুবিনদাৰ ক্ষেত্ৰতো তেনেকৈ জুবিনদাক বেপাৰী কৰিলে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আছে বা হয় বুলি কৈ পেলাই তেওঁ লৈ পেলাই তাত জুবিনদাক লৈ পেলাই সিহঁতে প্লেন কৰি মাৰিলে। আৰু প্লেন কৰি মাৰিবৰ কাৰণে তাত লৈ গৈছিল জুবিনদাক। কিন্তু জুবিনদাৰ ইমান যোৱাৰ মন নাছিল, ইচ্ছা নাছিল। সিহঁতে জোৰজবস্তি কৰি লৈ গৈছে তাত গান গোৱাবলৈ। গতিকে চামকানু মহন্ত নাম্বাৰ 1 আৰু তাৰ মেনেজাৰ দ্বিতীয়তে আছিলে মেনেজাৰ মাৰোৱাৰী সিদ্ধাৰ্থ শৰ্মা বুলি কয়। মাৰোৱাৰী পোৱালিটো নাম্বাৰ 1 হয়। আৰু লগতে আছে শেখৰজ্যোতি গোস্বামী, এয়া তাইৰ লগত বাদ্যযন্ত্ৰ বজাই থাকে সি। আৰু লগতে 5-6জন আছে। সিহঁতক গোটেইকেইটাক ধৰি পেলাই যাতে হয় চিৰজীৱন লাগি কাৰাদণ্ডত ৰাখিব লাগে, নহয় ৰাইজৰ আগত ফাঁচি দি মাৰিব লাগে, নহ'লে ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগে। আৰু একো যদি কৰিব নোৱাৰে চিধা আমাৰ অসমবাসী ৰাইজৰ হাতত, অসমীয়াৰ হাতত আৰু জুবিনদাৰ অনুৰাগীৰ হাতত গোটাই দিব লাগে। তেহে জুবিনদাৰ আত্মাই শান্তি মুক্তি পাব। কাৰণ জুবিনদাৰ এটা সাধাৰণ মানুহ নাছিল, ঘটিৰাম বাতিৰাম আমাৰ দৰে নাছিল। সি মানে তাৰ অসমৰ সাৰ্থক হিয়াৰ আমঠু, সকলোৰে হিয়াৰ আমঠু হয়, অসমীয়াৰ হিয়াৰ আমঠু, আমাৰ অসমৰ গৌৰৱ। একমাত্ৰ এজনে আছিল শিল্পী জুবিন গাৰ্গ, জুবিন বৰঠাকুৰ। আৰু দ্বিতীয়জন জুবিন দা আৰু অসমত নোলাব জন্ম নহ'ব। গতিকে জুবিন দায়ে সকলোৰে লগতে মিলিজুলি থাকিব পাৰে, ডাঙৰ সৰু সকলোৰে লগতে মিলিজুলি থাকিব পাৰে। আনকি জীৱ জন্তু, সি পোহনীয়া জীৱ জন্তু চৰাই চিৰিকটি, লগতে বান্দৰ কুকুৰ আদি মেকুৰী কৰি সকলোকে ভাল পাইছিল। হাঁহ চৰাই চিৰিকটি সকলোকে মৰম কৰিছিল। আৰু ধনী দুখীয়া, বিশেষকৈ দুখীয়াসকলক বহুত সহায় কৰিছিল। টকা পইচাৰ ক্ষেত্ৰতে হওক, যিহৰ ক্ষেত্ৰতে হওক সহায় সহযোগ আগবঢ়াইছিল। আৰু টকা পইচা দিছিল, তাৰ নিজৰে পইচা নাই। কাৰণ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এটা মাৰোৱাৰী পোৱালি, নাম্বাৰ 1 চালাক হয়। সিহঁতে জুবিনদাৰ যিমানখিনি ধন সম্পত্তি আছে, টকা পইচা আছে, সিহঁতে চব লুণ্ঠন কৰে, সিহঁতে চব লুটি লয়। সেইকাৰণে এই টকা পইচা লুটিও মনতে, তাক শেষ কৰিও মনতে তাক ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আছে বা হৈ আছে বুলি কৈ পেলাই সিহঁতে লৈ গৈ পেলাই তাক প্লেন কৰি তাত মদ খুৱাই মদৰ লগত বিষ ঢালি প্লেন কৰি মাৰিলে। সেইকাৰণে জুবিনদা আজি আমাৰ অসমৰ পৰা এৰি গ'ল, অসমত নাই। আমাৰ অসমৰ পৰা গুচি গ'ল, আমাৰ বুকুৰ মাজৰ পৰা গুচি গ'ল, এৰি গ'ল। গতিকে এয়া এটা বহুত লজ্জাজনক কথা। গতিকে আমাৰ অসমবাসী ৰাইজৰ লগতে জুবিনদাৰ অনুৰাগীসকলে ইয়াত বিচাৰি আছে, আমিও বিচাৰি আছোঁ, ময়ো বিচাৰি আছোঁ। গতিকে অতি সোনকালে উচিত ন্যায় তদন্ত উচিত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। এয়াই আমাৰ অনুৰোধ। আৰু অসম চৰকাৰ অনুৰোধ কৰিছোঁ, যি কৰে ভালৰ কাৰণে কৰক আৰু অতি সোনকালে এয়া কাম কৰক। গতিকে সত্যৰ সদায় জয় হ'ব লাগে আৰু সদায় সত্য পথত ৰ'ব লাগে। দোষীক শাস্তি দিবই লাগে, দানৱক দমন কৰিবই লাগিব। এয়া আমাৰ পৰম্পৰাগত নিয়ম নীতি। আৰু গতিকে সত্যৰ সদায় জয় হ'বই লাগিব। গতিকে সত্যৰ পথত মানুহে চলিবই লাগিব। মই আমাৰ অসম চৰকাৰক বহুত ভাল পাই আছিলোঁ, তথা বিজেপি চৰকাৰক, ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰক, হিমন্ত চৰকাৰক বহুত ভাল পাই আছিলোঁ। আৰু মই হিমন্ত চৰকাৰৰে মানুহ আছিলোঁ। আৰু মই বিজেপি চৰকাৰকে ভোট দান কৰি আহিছিলোঁ, ভোট দি আহিছিলোঁ। কিন্তু যেতিয়াৰ পৰা মোৰ এক্সাম বেয়া হ'ল, ৰিজাল্ট বেয়া হ'ল, কোনো খা খবৰ নাহিল তেতিয়াৰ পৰা, আৰু জুবিনদাৰ যেতিয়াৰ পৰা মৃত্যু হৈ পেলাই এতিয়ালৈকে তদন্ত উচিত ন্যায় দিয়া নাই, ফাঁচি দিয়া নাই। কিন্তু দোষীক এতিয়ালৈকে ৰক্ষণাবেক্ষণ কৰি দি আছে। তেতিয়াৰ পৰা মোৰ মনটো বহুত বেয়া লগা হ'ল। আৰু মই ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক মই লাহে লাহে বেয়া পাবলৈ ধৰিছোঁ আৰু বেয়া পাইছোঁ। কাৰণ কেলৈ জুবিনদাক এতিয়ালৈকে জুবিনদাৰ দোষীক এতিয়ালৈকে শাস্তি দিব পৰা নাই, উচিত তদন্ত হোৱা নাই, শাস্তি দিব পৰা নাই।
সেয়া মোক উত্তৰ লাগে আৰু মোৰ এক্সাম বেয়া হোৱাৰ কাৰণে মই বহুত দুখ পাইছোঁ। এতিয়া মই বিজেপি চৰকাৰক হিমন্ত চৰকাৰক লাহে লাহে বেয়া পাবলৈ লৈছোঁ। বেয়া বুলি ক'ব লাগিব, কাৰণ এয়া বিজেপি চৰকাৰৰ দিনতে আমাৰ জুবিন দা আমাৰ অসম এৰি যাবলগীয়া হ'ল, অসমৰ পৰা নাইকিয়া হ'ল। আমাৰ অসমীয়াৰ হিয়াৰ আমঠু, আমাৰ অসমীয়াৰ বুকুৰ আপোন আছিলে, অসমৰ গৌৰৱ, অসমৰ আদৰ সাদৰ, গতিকে নাইকিয়া হ'ল। এয়া বিজেপি চৰকাৰৰ দিনতে এয়া জুবিন দা শেষ হ'ল। গতিকে বিজেপি চৰকাৰৰো হাত আছে বুলিয়েই ক'ব লাগিব, নহ'লে হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে দোষীক শাস্তি দি হয় আজীৱনলৈকে কাৰাদণ্ড ৰাখিলে হয়, নহয় ডাইৰেক্ট ফাঁচি দি মাৰিলে হয়। কিন্তু তাকে নকৰি এতিয়া জেলত ৰাখি ৰক্ষণাবেক্ষণ দি আছে। ইয়াৰ কাৰণ কি হ'ব পাৰে তোমালোকেও জানে গাইজ। গতিকে আজিৰ মোৰ ব্লগ ইমানেই আছিল। গতিকে আজিৰ মোৰ ব্লগ চাই তোমালোকে কেনে পালে কমেণ্ট কৰি জনাবা। আৰু মোৰ কিছুমান সুখ দুখৰ কথা মোৰ ক'বলগীয়া আছিল, মই ক'বলৈ মন গ'ল। গতিকে যি হয় সঁচা কথা মই ক'বলৈ ওলালোঁ আৰু সঁচা কথা ক'লোঁ। গতিকে আজিৰ মোৰ ব্লগ চাই কেনে পালে তোমালোকে কমেণ্ট কৰি জনাবা। গতিকে নেক্সট ব্লগত নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰিছোঁ। বাই বাই, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।